Hello guys, welcome back to my channel. আজি এটা নতুন টেস্টি ৰেচিপি লৈ মই আপোনালোকৰ আগত আজি বনাবলৈ লৈছো হোৱাইট সস পাস্তা। লাগিলে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। সো তাৰ কাৰণে মই ইনগ্ৰেডিয়েন্টছ এইখিনি লৈছো পাস্তা, গাখীৰ, বাটাৰ, ময়দা, অনিয়ন মানে পিয়াজ আৰু গ্ৰীণ ক্যাপসিকাম। আপোনালোকৰ ওচৰত যদি ৰেড আৰু ইয়েলো বেল পেপাৰ থাকে আপোনালোকে তাকো দিব পাৰে। আৰু মই স্কোয়াৰ সাইজত কাটি লৈছো আৰু চিজ লৈছো মই 2 স্লাইস আৰু অৰিগেনো লৈছো 3 ফ্লেক্স, গাৰ্লিক চপ কৰি। ক্ৰীম মই ক্ৰীম গাখীৰ লৈছো। একচুয়ালি ক্ৰীম গাখীৰ হলে অলপ বেছি ভাল হয় হোৱাইট সসটো বনাবলৈ। আৰু চিজ আপোনালোকে চিজ কিউবছ ল'ব পাৰে। সো এতিয়া ফাৰ্স্ট অফ অল মই পাস্তাখিনি বইল কৰি লম আৰু পানী মই লৈ লৈছো 2 কাপ পানী হ'ব। সো ইয়াত মই পানীখিনি উতলিবলৈ দিম প্ৰথমতে। তাৰ পাছত মই যিখিনি পাস্তা ৰাখিছিলোঁ সেই পাস্তাখিনি ইয়াত দি দিম আৰু ইয়াত মই লগতে পাস্তাখিনি এতিয়া মই বইল হ'বলৈ কাৰণে মই গেছটো এতিয়া কমাই দিম। প্ৰথমতে মই গেছটো বঢ়াই ৰাখিছিলোঁ পানীখিনি উতলিবলৈ কাৰণে আৰু এতিয়া মই গেছটো কমাই দিম আৰু ইয়াৰ লগতে মই ইয়াত অকণমান ৰিফাইন অইল এড কৰিম আৰু লগতে মই ইয়াত অলপমান নিমখ এড কৰিম। সো মাজে মাজে পাস্তাখিনি অকণমান দেৰি লৰাই থাকিব, নহ'লে পাস্তাখিনি তাত লাগি যোৱা চান্স থাকিব পাৰে। সো আৰু চাই থাকিব সিজিছে নে নাই সিজা। আৰু বেছি সিজাব নালাগে, মিনিমাম 95% মিন্স অলমষ্ট 95% সিজাব লাগিব। বাকী 5% যেতিয়া মই হোৱাইট সসখিনিত দিম সেই বাকী 5% তাত মই সিজাম। সো এই আপোনালোকে দেখা পাইছে অলমষ্ট এইখিনি সিজিলেই 95%। সো এতিয়া মই এইখিনি ভালকে মানে ঠাণ্ডা পানীৰে আকৌ ধুই দিম। সো এই আপোনালোকে দেখা পালে মই এইখিনি কেনেকৈ ৱাশ কৰি দিলোঁ আকৌ এবাৰ। আৰু ফাৰ্ষ্ট মই ইয়াত বাটাৰ আৰু অকণমান ৰিফাইন তেল দিছিলোঁ। মই একচুৱেলি ভিডিঅ'টো অন কৰিব পাহৰি থাকিলোঁ, সো সেইকাৰণে দেখুওৱা নহ'ল। সো মই 2 স্পুন বিগ স্পুন বাটাৰ লৈছোঁ আৰু অকণমান ৰিফাইন তেল দিছোঁ। তাৰপিছত এতিয়া এইখিনি মই পূৰা গলাই ল'লোঁ। গলাই লোৱাৰ পিছত যিখিনি কাটি ৰখা অনিয়ন স্কুৱেৰ ছাইজত কিউবছ কৰি থোৱা আৰু প্লাছ কেপচিকাম এই গোটেইখিনি মই অলপ দি ফ্ৰাই কৰি ল'ম, অলপমান ৰেডিছ টাইপৰ হৈ লোৱালৈকে। সো তাৰপিছত চাই থাকক পুৰা ভিডিঅ'টো। সো এইখিনি অকণমান দেৰি ফ্ৰাই কৰাৰ পাছত এতিয়া মই এইখিনি কাঢ়ি ৰাখিছোঁ। সো এইখিনি অলমষ্ট বহুতখিনি ৰঙচুৱা হৈ গ'ল। সো এইকাৰণে একদম বেছি ভাজিব নালাগে, জাষ্ট অলপমান ৰেডিছ হ'লেই হৈ যায়। সো এতিয়া একেখিনি তেল বা বাটাৰ যিখিনি নাথাকক সেইখিনিতে মই গাৰ্লিক যিখিনি পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিম। অলপ দেৰি সেইখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছত সেইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ৰখিম। তাৰ পাছত মই ইয়াত যিখিনি গাখীৰ থৈ দিছিলোঁ সেই গাখীৰখিনি এড কৰি দিম। সো গাখীৰখিনি মই এড কৰিলোঁ এণ্ড মোৰ কেমেৰাটো ব্লাড হৈ থাকিলে, চৰি ফৰ ডেট। সো এতিয়া এইখিনি গাখীৰখিনি মই উতল আহিবলৈ দিম, পুৰা ভালকৈ উতলিবলৈ দিম। তাৰ পাছত মই ইয়াত
যিখিনি ময়দা আছিলে তাত ময়দাখিনি দি দিম কোৱান্টিটিটো আপোনালোকৰ নিজৰ ইচ্ছা বাট ময়দা বেছিকৈ ইউজ কৰিব নালাগে অলপমান ইউজ কৰিব লাগে মই অলম'ষ্ট 1 স্পুন আই থিংক মই ময়দা লৈছোঁ আৰু এয়া আপোনালোকে দেখা পাইছে মোৰ গাখীৰখিনি উতলি আহিছে চ' এতিয়া মই ময়দাখিনি দিম আৰু ময়দাখিনি দিয়াৰ লগে লগে আপোনালোকে লৰাই থাকিব নহ'লে লাম্পছ বনি যায় লাম্পছ বনি যোৱাৰ লগে লগে অকণমান মানে মিলাবলৈ দিগদাৰ হয় চ' যেতিয়াই ময়দাখিনি আপোনালোকে দি থাকে তেতিয়াই লগে লগে আপোনালোকে হেৰি মিক্স কৰি যাব তাৰ লগতে মই চিলি ফ্লেক্স আৰু অৰিগেনো গোটেইখিনি এড কৰি দিম আৰু মিক্স কৰি থাকিম কাৰণ ময়দা গোটা বান্ধি গ'লে দিগদাৰ হৈ যায় চ' সেইকাৰণে পুৰা ঘনাই লৰাই থাকিব লাগিব উতল আহিবলৈ দিম ধুনীয়াকৈ উতল অহাৰ লগে লগে মই ইয়াত যিখিনি ৰাখিছিলোঁ চীজ সেই চীজখিনি ইয়াত মই টুকুৰা টুকুৰাকৈ চিঙি দি দিম আৰু মই অলৰেডি আপোনালোকক কৈছোঁ মই আপোনালোকে চীজ কিউবছো ইউজ কৰিব পাৰে আৰু নহ'লে যিটো গ্ৰেটেড চীজ থাকে যিটো গ্ৰেট কৰি ল'ব পাৰি সেইটো আপোনালোকে ইউজ কৰিব পাৰে মোৰ ওচৰত চীজ স্লাইচ আছিলে চ' সেইকাৰণে মই তাকে ইউজ কৰিছোঁ চ' এয়া আপোনালোকে দেখা পাইছে হোৱাইট চচখিনি পূৰা ডাঠ হৈ গ'ল চ' এতিয়া এইটো মানে সময়তে আমি যিখিনি ফ্ৰাই কৰি থোৱা অনিয়ন আৰু কেপচিকাম আছে সেই গোটেইখিনি ইয়াত দি দিম আৰু আই এম চৰি মই আপোনালোকক আৰু এটা বস্তু দেখাব পাহৰিলোঁ মই ইয়াত অকণমান নিমখ দিছিলোঁ মাজতে আপোনালোকে নিমখটো এড পাছত কৰিলেও হ'ব যেতিয়া পাস্তাখিনি দিছে চ' এট লাষ্ট মই এতিয়া পাস্তাখিনিও দি দিছোঁ আৰু ভালকৈ মিক্স কৰিম অলপ দেৰি উতলাম মানে কাৰণ পাস্তাখিনি অলৰেডি মই 95% বইল কৰিছোঁ চ' আৰু 5% বাকী আছে চ' অকণমান দেৰি এইখিনি মই এনেকৈ গেছতে অকণমান দেৰি লৰাই থাকিম আৰু ধুনীয়াকৈ এয়া আপোনালোকে দেখা পাইছে অলম'ষ্ট মোৰ পাস্তা ৰেডি আৰু বাই দ্য ৱে কোনে হোৱাইট চচ পাস্তা ভাল পায় প্লিজ মোক জনাবচোন কমেণ্ট ছেকশ্যনত মোৰ কিন্তু বহুত ফেভৰেট হয় মই ৰেড চচ পাস্তাতকৈ বেছিকেলি হোৱাইট চচ পাস্তা বেছি মোৰ প্ৰিয় হয় একচুৱেলি আৰু সদায় একেই খাই থাকিবলৈ মন নাযায় চ' অকণমান ডিফাৰেণ্ট হয় ন' ডাউট এইটো আনহেল্ডি হয় ইমান হেল্ডি নহয় চীজ বাগেৰা সদায় খাই থকাটো বাট ওৱান্স ইন এ ব্লু মুন খাব পৰা যায় নহয় জানো চ' আপোনালোকে ঘৰত ট্ৰাই কৰিব মই এইটো ষ্টাইলত হোৱাইট চচ পাস্তা বনাওঁ চ' আপোনালোকেনো কেনেকৈ বনাই মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু প্লিজ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু মোক ফটো দিব চ' এয়া মই গাৰ্নিচিঙত অলপমান ধনিয়া মাজতে থৈ পেলাই এয়া মই পৰিৱেশন কৰিছোঁ আই হোপ আপোনালোকৰ আজি এই ভিডিঅ'টো চাই ভাল লাগিলে আৰু লকডাউনত এনেকুৱা ধুনীয়া ভিডিঅ' বা ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ নিশ্চয় আহি থাকিম ব্লগছো লৈ আহিম বাট একচুৱেলি সময়টো মিলাব পৰা নাই কাৰণে মই ব্লগছ লৈ আহিব পৰা নাই বাট টিল দ্য টাইম আপোনালোকে মোৰ ৰেচিপিছ লৈ এনজয় কৰক হোপ ইউ আৰ ডুইং ৱেল এণ্ড বি ছেফ এণ্ড ষ্টে এট হোম বাই বাই টেক কেয়াৰ